আজি লৈ আহিছোঁ আপোনালোকলৈ নতুন এটা ৰেচিপি গেছতে মাছ কেনেকৈ পাতত দি খাব পাৰি। মই গেছ জ্বলাইছোঁ, এয়া পাত লৈছোঁ, কলপাত অলপ সেকি লৈছোঁ যাতে কলপাতটো ফাটি নাযায়। এয়া হৈ গ'ল সেকা, এয়া হৈ গ'ল সেকা। এয়া মই সৰু মাছ লৈছোঁ, নিমখ হালধি দি থৈ দিছোঁ। মই এয়া এতিয়া পাততে দি ল'ম। এয়া দি লৈছোঁ। ইয়াতে মই দি ল'ম জলকীয়া 3টা লৈছোঁ, কেঁচা জলকীয়া আৰু নহৰু আদা লৈছোঁ, থেতেলিয়াই লৈছোঁ। আৰু এতিয়া এইটো মই কলপাতৰে ৰছীয়েদি বান্ধি ল'ম। এয়া মই বান্ধি ল'লোঁ, চব কলপাতৰ ৰছীয়েদি বান্ধি ল'লোঁ। তাৰপিছত মই এতিয়া কেৰাহীত দিম। এইটো কেৰাহীত দিলোঁ আৰু এখন ঢাকন দি দিছোঁ। ইয়াক মই 15 মিনিটমান থ'ম এনেদৰে। তাৰপিছত আকৌ 15 মিনিটৰ পাছত আকৌ লুটিয়াই দিবলৈ আহিম। এতিয়া 15 মিনিট হ'ল, মই এইটো চাবলৈ আহিছোঁ। এয়া মই দাঙিছোঁ, এইটো মই এতিয়া উল্টাই দিম। এয়া চাওক অলপ দেৰিছে, এইটো উল্টাই আকৌ অলপ 15 মিনিট নহয় 5 মিনিট ৰাখিম আৰু 5 মিনিট ৰাখিম। এয়া মই আকৌ চাইছোঁহি 5 মিনিটৰ পাছত। মই আকৌ অলপ দেৰি কাৰণে লুটিয়াই দিম এইটো টোপোলাটো। এয়া দেৰিছে। অলপ দেৰি লাগিব। আকৌ মই ঢাকন দি থৈছোঁ। এয়া মই উঠাই চাইছোঁ আকৌ ঢাকনখন। এয়া চাওক কিমান দেৰি গ'ল। এইটো হ'ল, মই এইটো গেছটো অফ কৰি দিম। এইটো মই উলিয়াই দেখাম আপোনালোকক। মই এইটো উলিয়াই দেখাম আপোনালোকক। আপোনালোকেও খাই চাবচোন এনেকৈ। এয়া চাওক ধুনীয়াকৈ সিজিলে। পুৰা ধুনীয়াকৈ বইল হৈ গ'ল। এয়া আজি মই বনালোঁ এয়া পাতত দিয়া মাছ। গেছত জুই নোহোৱাকৈও গেছত কেনেকৈ পুৰি খাব পাৰে তাকে আজি আপোনালোকৰ আগলৈ লৈ আহিলোঁ। এয়া কিমান ধুনীয়াকৈ সিজিছে চব।